Hi everyone, কি খবৰ ভালনে আপোনালোকৰ মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলো আমি চাপাই খাই ললো নিকিকো খোৱালো মই মিষ্টাৰ আজি পয়াই গৈছে 5টা নাবাতে গ'ল তেও আৰু এতিয়া ভাইটিও গ'ল ইজাৰ পাছত মই ব্লগটো ষ্টাৰ্ট কৰিলো ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো চাই ভাল পাই যদি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো আজি দেখিছে মই ঘৰত চাদৰ মেখেলা পিন্ধি আছো কি হল মানে এইদিন 3 দিন প্ৰায় বৰষুণে দি আছে মোৰ ঘৰত পিন্ধা কাপোৰবোৰ গোটেই জিকি আছে শুকুৱাই নাই সেইবাবে চাদৰ মেখেলা পিন্ধিব লগা হ'ল আৰু দেখিছে এইযোৰ মোৰ মায়ে হাতেৰে বোৱা কাপোৰ আছিলে ইয়া কাপোৰবোৰ নতুনিয়ে হৈ আছে তেনেকৈ পিন্ধা নপৰেহে বিয়াৰ 4 মাহমান পিন্ধিছিলো তাৰ পাছত চাদৰ মেখেলা পিন্ধা হোৱাই নাই এই মাজতে পিন্ধো কেতিয়াবা শ্ৰী গুৰু চৰণ চাও 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 কট চাও চাও নাপে তেত কয় নেকি নিকিয়ে উঠিলে তাইক খুৱাই ললো হা মোৰ কাক মাৰবা তুমি তোমাক মাবো ইয়া মাই কাপোৰ মেলি দি আছে এইকেইদিন পুৰা বৰষুণ কাপোৰবোৰ একেবাৰে জিকি আছে আপোনালোকক দেখুৱাই দিওঁ আমাৰ ৰাস্তাটো আমাৰ গেটৰ আগখিনি দোৱা হয় সেইকাৰণে বৰষুণ আহিলে পানী বান্ধি যায় ইয়া দেখিছে গেটৰ পৰা ওলালে কি একেবাৰে পানী জমা হৈ গৈছে বৰষুণ আহি আহিবলৈ বহুত দিগদাৰ হয় এইখিনিৰে আৰু বৰষুণ আহি থাকিলে বহুত বেছি হয় ভৰ্তি হৈ যায় ৰাস্তাটো আজি বৰষুণটো অলপ কমিছে আমি টিভি চাম না বলা টিভি চাম আমি টিভি চাব মানে কি হাঁহৰ কণী বনাম আজি এয়া ভাইটি এয়া মায়ে আঞ্জা কুটি আছে মা কি বনাব আজি তৰকাৰী কিহৰ তৰকাৰী বনাব বনাব যাম অলপ পাছত ইয়া নিকি তাইক মই গা ধুৱাই আনিলো এইটো তোমাৰ নামটো কৈ দিয়া তোমাৰ নাম কি শ্ৰেয়াখী দেখিছে নাম কয় শ্ৰেয়াখী কৈছে না ধুনীয়াকৈ কৈ দিয়া ভাল পাব তোমাক কোৱা এইবাৰ এ কোৱা এ বি চি নহয় বি অ মাতি দিয়া হ'লে অ আ ওচৰত দাদা এজনে প্ৰসাদখিনি দি গ'ল তেওঁলোকৰ ঘৰত কৰিছিল এতিয়া মোৰ ভাত বনাবৰে হ'ল 11:30 বাজিয়ে গ'ল পাকঘৰ আহিলোঁ আজি মাংস আছে বনাবলৈ লৈছোঁ বেঙেনা আৰু পটল ভাজি আছোঁ একেলগে দিছোঁ সোনকালে হ'ব সেয়া মিঠাই দিছোঁ মিঠিৰ বাবে মিঠি ঢাকাল থাকিলে খাব নোৱাৰে সেইবাবে এইদৰে ঢাকাল মিঠাই দি যায়
মাংসত পানী দিলোঁ দাইল নবনাওঁ সেইবাবে মাংসকণ জোল কৰি ৰাখিম আৰু ইফালে বিলাহী দেউতাই মাংস নাখায় সেইবাবে কণী ভাজি থৈছোঁ সেইখিনি কণী দি দিম আৰু মই ৰুমত গৈ আছোঁ কাপোৰ আজি ধুইছোঁ সেইবোৰ জাপিও আছোঁ ভাতো বনাই আছোঁ এতিয়া মোৰ ভাত হ'লে ভাত ৰৰ আহিলোঁ নিকিক লৈ আহিলোঁ নিকি মাহঁতৰ লগত আছিলে তাইক লৈ আহিলোঁ 12:30 বাজিব এতিয়া তাৰপিছত কোৱা তোমাৰ নামটো কোৱা শ্ৰেয়াসী কোৱা শ্ৰেয়াসী কোৱা শ্ৰেয়াসী তোমাৰ নামটো কোৱা শ্ৰেয়াসী নাপে পৰ্দাবোৰ ধুই দিছোঁ লগোৱাই নেই আমাৰ নিকি টোপনি যাব তাৰ পাছত আপোনালোকক লগ পাইছোঁ হাই এভৰিৱান দুপৰীয়া ভাত পানী খাই অলপ শুই গৈছিলোঁ টোপনি আহি গৈছিল মিষ্টাৰো শুই আছে নিকিও শুইছে মোৰো টোপনি আহি গৈছিল এতিয়া মই সাৰ পাই ঘপককৈ উঠিছোঁ মোৰ ভিডিঅ' বনাবলৈ আছে আৰু এইকেইদিন ইমান বৰষুণ নহয় বহুত বৰষুণ দি আছে মোটামুটি 4-5 দিনমান একেৰাহে বৰষুণ দিছে ইমানকৈ বৰষুণ দি থাকিলেও ভাল নালাগে সৰু ল'ৰা ছোৱালী থাকিলে আৰু দিগদাৰ হয় মোৰ নিকিৰ কাপোৰ গোটেই জিকি আছে এখন কাপোৰো শুকোৱা নাই ইমান দিগদাৰ হৈছে নহয় তাইৰ বাবে নতুন কাপোৰ ওলাব লগা হৈছে ভাল নালাগে ইমানো বৰষুণ দি থাকে লেতেৰা যেন লাগি যায় জাগাবোৰ সেইবাবে আৰু গাটো বহুত বেয়া হয় ইমান মোৰ গাটো বিষ নহয় বহুত বিষ আগতে মোৰ একোৱেই নাছিলে এইবোৰ ইমান খেলা খেলিছিলোঁ মই মোৰ একোৱেই নাছিলে বিয়াৰ পাছতো নাছিলে নেকি হোৱাৰ পাছত কিবা হ'ল ইমান গাৰ বিষ নহয় মই বহুত কষ্ট অনুভৱ কৰি আছোঁ ডাক্তৰকো দেখাইছোঁ বহুত ঔষধো খাইছোঁ তথাপিতো মই গাৰ বিষটো ভাল পোৱা নাই কিয় বা মই বহুত কষ্ট পাওঁ কাৰণ কিয় আছে তাইৰ কামবোৰ সম্পূৰ্ণ কৰিব লাগে ফেমিলিও চলাব লাগে আৰু এতিয়া ইউটিউবৰ লগতো জড়িত হৈছোঁ যেতিয়া ভিডিঅ' বনাব লাগে মই হ'লেও মই ভিডিঅ'বোৰ দিওঁতে লেট হৈয়ে আছে মই বহুত চেষ্টা কৰি আছোঁ সোনকাল ভিডিঅ'বোৰ দিবলৈ কিন্তু আজি আপোনালোকৰ লগত এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই ভাল পাই যদি প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ